Hey guys, good morning. আৰু মই এতিয়া পুৱা উঠি আহিলোঁ আৰু এতিয়া বাজিল 5টা বাজিল এতিয়া আৰু মই এতিয়া আহিলোঁ আমাৰ ফিল্ডত। তো বহুত দিন হৈ গ'ল ৰান নামৰা আৰু সেইকাৰণে ৰান মাৰিবলৈ আহিলোঁ আজি কিবাৰ পাৰোঁ আৰু। তো আমাৰ ফিল্ডত আহিলোঁ, এয়া চাওক আমাৰ ফিল্ডখন পালোঁৱে দিয়ক আৰু ইমান কুঁৱলী দিছে ন আজি, মানে বহুত কুঁৱলী দিছে আৰু আজি চাওক সেয়া কুঁৱলী, চব কুঁৱলী আৰু মই এনেকৈ আহিলোঁ গাইজ, অকলে এনেকৈ আহিলোঁ ৰান মাৰিবলৈ আৰু পাই গ'লোঁ এয়া আমাৰ ফিল্ডখন। এইটোহে আমাৰ ফিল্ডখন, একো দেখা নাযায় আৰু মই ইয়াত ৰান মাৰিবলৈ আহিলোঁ পুৱা বহুত দিন হৈ গ'ল, সেইকাৰণে আহিলোঁ দিয়ক আজি ফাইনেলি ৰান মাৰিবলৈ আৰু ফাইনেলি আহি পালোঁ দিয়ক গাইজ আমাৰ ফিল্ডখন। এয়া সেইখনেই হয় ফিল্ডখন আৰু পিছফালে দেখি আছা চব কুঁৱলী আৰু একো দেখা নাযায় আৰু কি কবি, ইয়াৰ পৰা অলপতে দেখা নাযায় আৰু এনেকুৱা কুঁৱলী দি আছে আজি। তো বৰ্তমান মই আহিলোঁ অকলে আৰু বহুত এটা ভাল লাগি আছে সেনেকুৱা, মানে এই বতৰটো মোৰ কাৰণে ফেভাৰেট আৰু মানে বহুত কুঁৱলী দিয়ে আৰু এনেকৈ খোজকাঢ়িবলৈ আৰু বহুত ভাল লাগে এতিয়া। তো সেনেকৈ ক'তবা ৰাস্তাই এনেকৈ খোজকাঢ়িবলৈ ভাল লাগে আৰু ফিল্ডত আহি কিনেও ভাল লাগে। আৰু ফাইনেলি বহুত দিন হৈ গ'ল ৰান নামৰা, আজি কেইবাৰ পাৰোঁ ৰান মাৰি যাওঁ কেইবাৰমান। তো ভিডিঅ'টো চাই থাকক আৰু আমাৰ স্কুলটো ইয়াত জোৰেগাঁও স্কুল কি আছে তো সেইটোও দেখাই দি আছোঁ আমি, আৰু মোৰ ঘৰ জোৰেগাঁৱত আৰু দেখাই দি আছোঁ আজি সকলোবোৰ আৰু আপোনালোকক। তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু। তো এতিয়া কেইবাৰ পাৰোঁ ৰান মাৰোঁ আৰু মই এয়া চাওক চাৰিওফালে কুঁৱলী আৰু গোটেই কুঁৱলী আৰু মানে কি কবি আৰু মই এনেকৈ আছোঁ কুঁৱলীৰ মাজতে ফিল্ডত আহি কিনে। আৰু কুঁৱলীৰ লগত এনেকুৱা আৰু মানে পানী নিচিনাকৈ পৰি আছে আৰু একদম দেখা তিতি দিয়ে আৰু এনেকুৱা আৰু কাপোৰ চব তিতি গৈছে। তো ইমান কুঁৱলী দি আছে আৰু তো গাইজ ফিলিংটো ভাল লাগে, যদিও মানে ইমান কুঁৱলী দি আছে আৰু ঠাণ্ডাও ইমান লগা নাই আৰু বাৰু এনে দৌৰিবলৈ ভাল লাগিব আৰু। তো দৌৰোঁ তেনেহ'লে আৰু অলপমান। তো গাইজ ফাইনেলি ৰান মাৰা হৈ গ'ল আৰু এতিয়া কেইবাৰমান পুছ আপ কৰিম আৰু পুছ আপ কৰাৰ পাছত চাইন আপ কৰিম কেইবাৰমান আৰু ঘৰলৈ গুচি যাম, আপোনালোকক দেখুৱাম আৰু স্কুলকেইটা দেখুৱাম, কি স্কুল আছে ইয়াত, মানে স্কুলকেইটা দেখুৱাই ঘৰলৈ যাম আৰু। তো ভাল লাগে এটা ফিলিংটো আৰু দৌৰি কিনে ৰান মাৰি বহুত ভাল লাগিল এতিয়া। তো দেহা চব গৰম উঠি গ'ল, যিটো আহিলে অলপ ঠাণ্ডা লাগে, যেতিয়া ঘৰৰ পৰা আহিবি আপোনালোকে তেতিয়া ঠাণ্ডা লাগিব, কিন্তু যেতিয়া ওলাব ৰান মাৰিব তেতিয়া আৰু ঠাণ্ডা একো নালাগে আৰু পূৰা ঠাণ্ডা এৰি যায় আৰু মানে কি কবি আৰু। তো আপোনালোকেও উঠক সোনকালে, স্বাস্থ্যৰ বাবে বহুত ভাল আৰু। তো উঠক ৰান মাৰক আৰু স্বাস্থ্যটো ভালে ৰাখক আপোনালোকেও। আৰু গাইজ এতিয়া কেইবাৰমান পুছ আপ মাৰিম, চাইন আপ মাৰিম আৰু ৰাস্তা দি ঘৰলৈ গুচি যাম এনেকৈ আৰু। তো তেনেহ'লে পুছ আপ মাৰোঁ আৰু অলপমান। তো গাইজ তেনেহ'লে পুছ আপ আৰম্ভ কৰিলোঁ আৰু। তো গাইজ পুছ আপ মাৰিলোঁ, পুছ আপ মই 20 বাৰ পাৰোঁ আৰু 20 বাৰৰ ওপৰত পাৰোঁ, যেনে 21 এনেকুৱা পাৰোঁ আৰু ইয়াৰ ওপৰত নাপাৰোঁ আৰু চাইন আপটো একেবাৰে নোৱাৰোঁ আৰু মানে পাৰোঁ আৰু মাত্ৰ 5 বাৰমান সেনেকুৱা পাৰিম আৰু, কিন্তু পুছ আপটো পাৰোঁ অলপমান 20, 21 এইবিলাকে পাৰোঁ আৰু, কিন্তু চাইন আপটো অলপ টান হয় আৰু। তো চেষ্টা কৰিম আৰু ইমানবাৰ পাৰোঁ। তো বলক তেনেহ'লে আৰু চাইন আপ মাৰোঁ। এয়া গাইজ আহি পালোঁ দিয়ক, সেইটোহে আমাৰ চাইন আপ মাৰা বনাই থৈছে আৰু ইয়াতে মাৰিব লাগিব চাইন আপ। আৰু মোৰ লগত কেমেৰামেন নাই আৰু আপোনালোকক কেনেকৈ দেখাম মই চাইন আপ মাৰি। তো বলক তেনেহ'লে চাইন আপ মাৰোঁ আৰু কিবাকৈ কেমেৰাটো ক'তবা ৰাখি চাইন আপ মাৰোঁ দিয়ক, আৰু কিমানবাৰ পাৰোঁ নাজানো। তো মাৰোঁ দিয়ক আৰু চাইন আপকে অলপমান। আৰু গাইজ এতিয়া চাইন আপো মাৰা হ'ল আৰু এতিয়া ঘৰলৈ যামগৈ আৰু এতিয়াও কাকো লগ নাপালোঁ ইয়াত ফিল্ডত, আৰু মই এতিয়া অকলে আছোঁ ইয়াত আৰু চাইন আপ পূৰা মাৰিলোঁ আৰু এতিয়া ঘৰত লৈ যাই আছোঁ আৰু গাইজ এইটো দেখা পাই আছে না, এইটোৱে হয় আমাৰ স্কুলটো আৰু স্কুলটোৰ নামটো দেখুৱাই আছোঁ আপোনালোকক। তো স্কুলটোৰ নামটো হ'ল পূৰ্ব ৰকুৰা জোৰেগাঁও এম ই স্কুল। আৰু গাইজ ইয়াতে পঢ়িছিলোঁ মই 6 ক্লাছৰ পৰা 8 ক্লাছলৈকে ইয়াতে পঢ়িছিলোঁ আৰু ইয়াৰ পৰা মই
তাত গৈছিলোঁ কালিপুখুৰী স্কুলত আৰু কালিপুখুৰী স্কুলত 9ৰ পৰা 10লৈকে পঢ়িছিলোঁ আৰু তাত মেট্ৰিক চিট্ৰিক দি এতিয়া পাছ কৰি ওলালোঁ আৰু এতিয়া যাওঁ মই বাসুকা হায়াৰ ছেকেণ্ডেৰী স্কুলত আৰু ইয়াতে পঢ়িছিলোঁ মই আগতে যিটো MB ছেকশ্যন ইয়াতে পঢ়িছিলোঁ আৰু এইফালে দি আছে আমাৰ ক্লাব ঘৰটো আৰু দেখুৱাই আছোঁ আপোনালোকক আমাৰ LP স্কুলটো ক'ত আছিল আগতে আৰু সেইটো দেখুৱাই আছোঁ আপোনালোকক LP স্কুলটো আৰু গাইজ এইটোৱে আছিল আমাৰ LP স্কুলটো আগত আৰু LP স্কুলটো ইয়াত নহয় এতিয়া আৰু এতিয়া LP স্কুলটো লৈ গ'ল MB ছেকশ্যনত আৰু MB ছেকশ্যনৰ লগত LP স্কুলটো একেলগ কৰি দিছে এতিয়া আৰু তাতে LP MB আৰু হাই স্কুল একেলগ হৈ আছে আৰু ইয়াত এতিয়া আৰু অংগনাবাৰী যিটো আমি কচেনী বুলি কওঁ আপোনালোকে কি কয় নাজানো আৰু আমি যিটো কচেনী বুলি কওঁ তো ইয়াত অংগনাবাৰী কচেনীবিলাকক ইয়াত পঢ়ায় আৰু গাইজ দেখুৱাই দি আছোঁ আপোনালোকক আৰু পুৰা আমাৰ গাঁৱৰ দৃশ্যটো আৰু গাইজ এইটো দেখি আছা ন এইটো হয় ভূপেন দাৰ প্ৰতিমূৰ্তি যিটো বনাই থৈছে আমাৰ কিমান চনত বনাইছে এইটো ক'ব নোৱাৰিলোঁ আৰু তো ভূপেন দাৰ প্ৰতিমূৰ্তিও আছে আৰু ইফালেদি আছে তাৰ ৰাজহুৱা পুখুৰী আৰু ভূপেনজ্যোতি মঞ্চটো আপোনালোকক দেখুৱাই দি আছোঁ তো বলক তেনেহ'লে আৰু ভূপেনজ্যোতি মঞ্চটো চাবলৈ আৰু বলক আৰু গাইজ এইটো হয় ভূপেনজ্যোতি মঞ্চ আৰু ইয়াতে হয় আমাৰ যিটো বহাগ বিহু ইয়াতে হয় আমাৰ আৰু 1 তাৰিখত হয় ইয়াত বহাগ বিহু আপোনালোকে আহিব পাৰে ইয়াত চাব বহাগ বিহু তো বহাগ মাহৰ 1 তাৰিখে ইয়াত বহাগ বিহু হয় আৰু ষ্টেজটো বহুত ডাঙৰ বনাই থৈছে এইটো আৰু এইটো মঞ্চটোৰ নাম হ'ল ভূপেনজ্যোতি মঞ্চ আৰু ভূপেনজ্যোতি মঞ্চ বুলিয়ে এইটো কয় চবে আৰু নাজানো এবাৰ ভূপেন হাজৰিকা আহিছিল ইয়াত তেনেকুৱা শুনিছিলোঁ আৰু তেতিয়া আমি জন্মই হোৱা নাছিল আৰু আমাৰ তেতিয়া জন্ম হোৱা নাছিল আৰু তেতিয়া ভূপেন হাজৰিকা ইয়াত আহিছিল তো সেই বুলিয়ে আৰু মঞ্চটোৰ নামো ভূপেনজ্যোতি মঞ্চ বুলি আহিছিল নেকি তেনেকুৱা হ'ব পাৰে আৰু নাজানো ইমান কথা আৰু তো এইটোৱে হয় সেইটো মঞ্চ আৰু গাইজ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা আজিৰ ভিডিঅ'টো এইখিনিতে আছিল আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিজনে মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ তেনেহ'লে আৰু তো গাইজ বাই আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ আপোনালোকৰ আৰু গাইজ এতিয়া ৰাণ মাৰি ঘৰলৈ গৈ আছোঁ আৰু তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিজনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ইউটিউব চেনেলৰ ডিছক্ৰিপশ্যনত ফেচবুক লিংকটো আছে ফেচবুক পেজৰ লিংক আছে আৰু মোৰ ফেচবুক পেজত যাই ফ'ল' কৰি দিব আপোনালোকে আৰু গাইজ ফেচবুকতো পাব এইটো ভিডিঅ' আৰু ফেচবুকত গৈ তাত লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে আছিল আৰু তো বাই আৰু